নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মই অসম পুলিচৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ ST কিমান কেণ্ডিডেটে পাছ কৰিলে টোটেল সেই বিষয়ে ভিডিঅ'টোত আলোচনা কৰিম। লগতে ST কাট অফ মাৰ্ক কিমান আহিব, ৰিটেনৰ কাৰণে কিমানজনক মতা হ'ব, এই সকলোবিলাক এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। আৰু বৰ্তমানলৈকে কিমানজন কেণ্ডিডেট পাছ কৰিছে তো সেই বিষয়েও জনাম। তো আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। টোটেল ST কেণ্ডিডেট আছিলে 1041 জন। তাৰ ভিতৰত পাছ কৰিছে 384 জনে। প্ৰথম দিনা পাছ কৰিলে 28 তাৰিখৰ পৰা আছিলে। প্ৰথম দিনা 131 জনে পাছ কৰিলে, দ্বিতীয় দিনা 29 তাৰিখে 125 জনে পাছ কৰিছিলে আৰু 30 তাৰিখে 128 জনে। আৰু টোটেল 384 জনে পাছ কৰিলে ST। টোটেল কেণ্ডিডেট আছিলে, এডমিট কাৰ্ড ডাউনলোড কৰিছিলে 1041 জনে। তাৰ ভিতৰত 657 জনে ফেইল কৰিছে। আমি কাট অফ মাৰ্কটো যদি চাওঁ তেতিয়াহ'লে কাট অফ মাৰ্কটো বৰ বেছি এটা নাহিব। তথাপিও 25টো আপোনালোকে এটা ধৰি থ'ব পাৰে, যিহেতু সকলোৱে এটা ভাল মাৰ্কছ লৈয়ে পাছ কৰিছে। তো মিনিমাম ৰানিঙত পাছ কৰি লং জাম্পত এটা ভাল মাৰ্কছ পাইছে, সেইকাৰণে 25টো আপোনালোকে ধৰি থ'ব পাৰে। যিহেতু কেণ্ডিডেটো যথেষ্ট পাছ কৰিছে, 384 জন, তাৰ ভিতৰত 114 জনকহে মতা হ'ব। তো এপ্ৰক্সিমেট 114 জনমানক মাতিব। তো গতিকে আপোনালোকে গম পাইছে যে কাট অফ মাৰ্কটো কিমান যাব পাৰে। তো আপোনালোকে তথাপিও ধৰি থওক 25, তাতকৈ ওপৰ যাব নালাগে আৰু তাতকৈ তলতো অহাৰ চান্সটো খুব কম আছে। তো গতিকে ৰিটেনৰ কাৰণে ভালদৰে প্ৰিপেৰেশ্যন কৰক। তো কম্পিটিশ্যন খুবেই টাফ হয় এইবাৰ, যথেষ্ট এক্সট্ৰা মাৰ্কো আছে কেণ্ডিডেটবিলাকৰ। গতিকে এতিয়ালৈকে STৰ টোটেল 38 এবভ পাইছে 3জন মানে। তো ইমানো বেছি পোৱা নাই বাৰু, 30 এপ্ৰক্সিমেট আপোনালোকে ধৰি ল'ব পাৰে। 30টো আপোনালোকৰ 25ৰ পৰা 35ৰ তাৰ মাজতে মেক্সিমাম কেণ্ডিডেট সোমাই আছে। তো গতিকে আপোনালোকে সকলোৱে ৰিটেনৰ কাৰণে ভালদৰে পঢ়ক। তো আপোনালোকৰ চিন্তা কৰিবলগীয়া নাই। আৰু বৰ্তমানলৈকে টোটেল পাছ কৰিছে, যোৱা 1 তাৰিখে পাছ কৰিছে 102জন কেণ্ডিডেটে। তাৰপিছতে 2 তাৰিখে পাছ কৰিছে 106 জন। তো আৰু বাকীখিনি মই পৰৱৰ্তী পৰ্যায়ত আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰি থাকিম, আপডেট দি থাকিবলৈ চেষ্টা কৰিম। তো সকলোলৈ শুভেচ্ছা থাকিল। আৰু যিখিনি কেণ্ডিডেটৰ বৰ্তমানলৈকে দিবলৈ বাকী আছে, তো সকলোৱে নিজৰ 100% দিয়ক। তো কম্পিটিশ্যন যথেষ্ট টাফ হয় এবাৰ। তো গতিকে সকলোৱে ভালদৰে ইণ্টাৰভিউ দিয়ক আৰু ভাল মাৰ্কছ এটা লওক, তেতিয়া আপোনালোকে নিশ্চয় আপোনালোকে ৰিটেন দিবলৈ পাব। ধন্যবাদ।